हेलो एवरीवन মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই বা ঘৰতে আছো আৰু বা ঘৰৰ পৰা মই এয়া ভিডিঅ'টো আৰম্ভ কৰিছো দেই। ৰাতিপুৱা এয়া চিয়াচিত এক গিলাচ খাই লৈছো। বা ঘৰত আছো যিহেতু ঘৰত বাৰু খোৱা নহয়, বায়ে খাই কাৰণে আজি ময়ো একাপ খাই ললো। তাৰ পাছতে আকৌ এয়া চাহো বাকি দিলে, চাহটা খালো। এয়া গুণগুণে ইমান ধুনীয়াকৈ পূজা কৰি থৈছে দেখিছেনে, মই আপোনালোকক অকমান দেখাই দিলো। আৰু ৰাতিপুৱা এনেকৈ পূজা দেখিলে মনটো ভাল লাগে। তাৰ পিছতে আকৌ ৰাতিপুৱা এয়া বায়ে বনাই দিলে পুৰি আৰু চব্জি, লগতে ফলমূল অলপমানো দিছে। আমি গোটেইখিনিয়ে খাই মেলি ললো। ৰাতিপুৱা ইহঁতৰ ঘৰত ভাত নাখায় যিহেতু, সেইকাৰণে সদায় মানে আগবেলা ৰুটি বা এনে চাহ খায় আৰু আমি কিন্তু ঘৰত ভাতে খাওঁ। আৰু এয়া সিহঁতে আকৌ এনেকৈ কিবা কিবি পাতলকৈ খায়, দুপৰীয়াহে ভালকৈ ভাত খায়। তাৰপিছতে আকৌ এয়া মোৰ খাই বৈ হোৱাৰ পিছতে বায়ে এয়া কামত লগাই দিছে, মোক কঁঠাল গুটি কাটিবলৈ দিছে। ময়ো বোলো দে কাটি দিওঁ, তাই বেলেগ কামবিলাক কৰি আছে। তাৰপিছতে মই এয়া কঁঠাল গুটি গুচাই পেলাই ৰুমলৈ আহিলোঁ অলপমান শুই লওঁ বুলি। তাৰপিছতে আকৌ এফালে দেখিছেনে কামত লগাই দিছোঁ মূৰ মালিচ কৰিবলৈ। ইমান যে ভাল লাগে, একদম শান্তি লাগি যায় মানে। আৰু ধুনীয়াকৈ অকণমান শুই ল'লোঁ এনেকৈ মালিচ কৰাবলৈ লগাই লৈ পেলাই। তাৰপিছতে বা ভাগৰ এফালে ভাত হৈ গ'ল, আমাক ভাত খাবলৈ মাতিলে। ভাত পানীও এয়া খাই ল'লোঁ আৰু এয়া পনীৰ আছিলে। তাৰপিছতে আহিলোঁ বাহঁতৰ পুৰণা ঘৰলৈ বুলি। তাত আকৌ এয়া আমাৰ বা আৰু ভিনীয়ে নতুনকৈ এয়া বিজনেছ এটা আৰম্ভ কৰিছে, আৰু বিজনেছ বুলিয়ে কৈছোঁ আৰু গাহৰি ফাৰ্ম এখন খুলিব লৈছে। তাৰপিছতে এয়া মানে কাম চলি আছে, তাকে চাবলৈ বুলি এনেই ওলাই আহিলোঁ। আৰু আহি পেলাই এয়া ঠাণ্ডা খাই লৈছোঁহি। ৰুণজুণ আৰু চিংকি দুইজনীয়ে খাই আছে। তাৰপিছতে ময়ো অলপমান খাই ল'লোঁ, অলপমান ৰ'লোঁ কথা চথা পাতি এনেই। তাৰপিছতে এয়া কাষতে দেখিছেনে নদী এখনো আছে সৰুকৈ। বেছি দেৰি কিন্তু বহিব নোৱাৰিলোঁ দেই, ইমান মহৰ কামোৰণি মানে। তাৰপিছতে আমি ওলাই আহিলোঁ। এয়া আকৌ পদূলিমুখতে ইহঁতৰ টেঙা এজোপাও আছে দেখিছেনে, ইমান ধুনীয়া টেঙাজোপা। গোলনেমু নহয়, কি টেঙা জানো, আপোনালোকে যদি চিনি পাইছে জনাব দেই টেঙাবিধ কি। বৰ ধুনীয়া গোন্ধটো, সেউজীয়া সেউজীয়াকৈ লাগি আছে, দেখি ভাল লাগিলে। মই আকৌ দুটামান ছিঙি লৈ আহিলোঁ, বোলো গোন্ধটো ইমান ভাল, দাইল লগত চেপি খাবলৈ ভাল লাগিব। তাৰপিছতে আকৌ আমি এয়া ৰেল লাইনৰ কাষে কাষে অকণমান খোজকাঢ়িবলৈ গ'লোঁ। ইহঁতৰ মানে ঘৰটো ৰেল লাইনৰ কাষতে। এইফালে খোজকাঢ়িবলৈ গ'লোঁ আৰু ইমান ধুনীয়াকৈ জিপচিবিলাক ওলাই আছে দেখিছেনে, কইনা খোপাত লগোৱা এই মানে একদম ফ্ৰেছ জিপচি ওলাই আছে। আৰু ৰাস্তাটো কিন্তু বেয়া আকৌ দেই। এইফালে আহি আমি পাই গ'লোহি তিতাবৰ ষ্টেচনটোৱে খোজকাঢ়ি। আৰু ষ্টেচনটো বনাই আছে, পিছত বাৰু বনাই হ'লে কেতিয়াবা দেখাম বাৰু দেই। এইফালে আমি আহোঁতে চব্জিও লৈ আহিলোঁ, লগতে পকৰি। আহি পেলাই এয়া লাল চাহ একাপ খাই লৈছোঁহি। ভিনীয়ে আকৌ এইফালে হাঁহো কাটিবলৈ লৈছে। তাৰপিছতে এয়া চালাড বায়ে বনাই আছে। তাৰপিছতে এয়া মাংসও বনাই হ'ল, লগতে এয়া বন্ধাকবি ভাজিও বনাবলৈ থৈ দিছে কাটি। ময়ো বোলো টেষ্ট অকণমান কৰি চাওঁ, ইমান ধুনীয়াকৈ বায়ে বনাই থৈ দিছে, দেখিয়ে লোভ লাগি গৈছে। খাবলৈ কিন্তু বৰ ধুনীয়া হৈছিলে দেই হাঁহৰ মাংসকণ। আৰু এইবিলাকেই মোৰ স্বাস্থ্যটো এনেকুৱা হোৱাৰ অৱদান, মানে এনেকৈ খাই থাকোঁ যে, সেয়াই মানে এনেকুৱা স্বাস্থ্যৰ মানে পাইছোঁ মই। আজিলৈ আহিছোঁ দেই, বাই।